নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আপোনালোকে নতুন চৰকাৰী ঘৰৰ লিষ্ট কেনেদৰে আপোনালোকৰ নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখক। তেতিয়া মই আপলোড কৰা যিকোনো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব। তো নতুন ঘৰৰ লিষ্ট চাবলৈ আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত চাৰ্চ কৰিব PMAY নিউ হাউচ লিষ্ট বুলি। সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম ৱেবছাইট আহিব আসাম ষ্টেট পৰ্টেল বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেট লিষ্ট বুলি এটা অপশ্যন আছে, তাৰ সাইডত এটা ক্লিক অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত অকেত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ব্লকৰ নামটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত সিলেক্ট কৰি তলত থকা কেপচাটো ফিল কৰি সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব, তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি দিব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ পঞ্চায়তৰ গোটেই লিষ্টখন ইয়াত ওলাই পৰিছে। যদি এই লিষ্টখন আপোনালোকে আপোনালোকৰ মোবাইলত ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ওপৰৰ ফালে স্ক্ৰল কৰিব, স্ক্ৰল কৰি ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ওপৰত থকা 3 ডটছত ক্লিক কৰি আপোনালোকে হোৱাটছআপত এই লিষ্টখন সেন্ড কৰি ৰাখিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।